নমস্কাৰ। আজি ৰাতিপুৱা এটা অঘটন হ'ল। মানুহ এগৰাকী য়োগা ক্লাছৰ কাৰণে আহি আছিলে ৰাতিপুৱা 6:30টাৰ ঠিক আগে আগে লাচিত নগৰতেই, গুৱাহাটী লাচিত নগৰত। তো তেনেতে পিছফালৰ পৰা দুজন বাইকত আহি আছিলে ল'ৰাই, আৰু সিহঁতে তেওঁৰ হাতৰ পৰা বেগটো কাঢ়ি লৈ গুচি গ'ল। বেগত তেওঁৰ মোবাইল আছিলে আৰু কিছুমান এচেঞ্চিয়েল বস্তু আছিলে। চ' এই ঘটনাটো বহুদিনৰ পৰা কিছুদিনৰ পৰা ইয়াতে হৈ আছে। কিছুমানৰ চেইন টানি লৈ যায়, কিছুমানৰ মানে মোবাইল ফোন লৈ যায়, ইত্যাদি ইত্যাদি, মানে কাঢ়ি কাঢ়ি বস্তু লৈ গৈ আছে। চ' প্ৰথম কথা যে যোনে এই কামটো কৰি আছে সিহঁতক কওঁ যে তোমালোকৰ হয়তো কোনো ধৰণৰ সংস্কাৰ পোৱা নাছিলে ঘৰত, যে এইবিলাক যে বেয়া কাম, বা কোনো ধৰণৰ তোমালোকক কোৱা নাছিলে এইবিলাক যে মানে বহুত মানে অভাইট কাম এইবিলাক। যোনদিনা তোমালোকে ৰাইজৰ পাল্লাত পৰিবা, আধা মৰা হ'বা বা ঘৰ নাপাবগৈ পাৰা। মানুহৰ বহুত খং উঠি আছে। অলপতে গান্ধী মণ্ডপৰ ওচৰতে পুলিচে তেতিয়া বহুকেইজনক ধৰিছিলোঁ, পুলিচে চোপা দি। চ' আৰক্ষীয়েও আৰক্ষীৰ কাম কৰি আছে। এতিয়া মই ৰাইজৰ হৈ এটা কথা কওঁ যে আমি যদি লগত তেনেকৈ ওলোৱাৰ সময়ত লাঠি বা কিছুমান গেজেট পাই, শ্বৰ্ট চাৰ্কিট, তো তেনেকৈ ইলেক্ট্ৰিক শ্বৰ্ট দিয়া হাতত থাকিব, ওচৰত আহিলে লগে লগে লগাই দিলে কাম চেচ, সি তাতে পৰি থাকিব। চ' তেনেকুৱা কৰিলে হ'ল, বা আমিও আমাৰ ফালৰ পৰা অলপ সজাগ হৈ থাকিলে হ'ল, বা নহ'বা খুব জোৰকৈ চিঞৰিলে হ'ল। ওচৰে পাঁজৰে যোন থাকে যাতে তাক ধৰি কিনে তাতে মানে ধৰি কিনে পুলিচক গতাই দিব পাৰে। চ' আকৌ কৈছোঁ যে যোনে এইবিলাক কাম কৰি আছা তোমালোকে এতিয়াই বাদ দিয়া। কাম কৰিবৰ কাৰণে বহুত কাম আছে। যদি কথাখিনি কওঁতে বুজি পাইছা, যদি বুজি নাই পোৱা তোমাৰ কথা। চ' যাৰ মোবাইল লৈ গৈছা, যাৰ হেৰাইছে, তেওঁলোকেহে গম পায় তেওঁলোকৰ কিমান কষ্ট হয়। মোবাইলটো নিয়াটো ডাঙৰ কথা নহয়, কিন্তু মোবাইলটোৰ জৰিয়তে তেওঁ বহুত সংযোগ বিচ্ছিন্ন হৈ যাব পাৰে। হয়তো ঘৰৰ মানুহ মানে বহুত কিবা কিবি হৈ যাব পাৰে। চ' এইবিলাক কাম এৰা। অলপতে মানুহ এগৰাকী তেনেকৈ চেইন টানোতে তেওঁৰ হামখুৰি খাই বেয়াকৈ পৰিলে, নীটো চাৰ্জাৰী কৰিব লগা হৈ গৈছে। তেওঁ বেড ৰেষ্ট হৈ গৈছে 6 মাহৰ কাৰণে। চ' এইবিলাক ধেমালি নহয়। তো তোমালোকে যোনে কৰি আছা ইমিডিয়েট এই কামটো বন্ধ কৰি বেলেগ কাম আছে, বেলেগ ভাল কাম আছে, অলপ ভাবা চিন্তা, ভগৱানে দিব। চ' এইবিলাক কাম এতিয়া বন্ধ কৰা।